বন্ধু নচলাবা তুমি মোক দ্ৰুতগতিত নিদিবা তুমি তোমাৰ প্ৰাণ ৮৪ লাখ গৰ্ভৰ পিছতহে পাইছা। নমস্কাৰ অসম, ৱেলকাম বেক মাই ইউটিউব চেনেল জয় শ্ৰীৰাম। তো গাইজ আজি মই আপোনালোকৰ মাজলৈ কি টপিকৰ ওপৰত আৰম্ভ কৰিবলৈ ওলাইছোঁ, থাম্বনেইলত চাইটো কমে গৈছে। তো গাইজ আজি মই আলোচনা কৰিবলৈ ওলাইছোঁ মটৰচাইকেল বাইক আৰু যিবিলাকে পকী ৰাস্তাত বাইক লৈ বহুত জোৰে জোৰে কৈ ওচৰেদি যায়, যিসকলে যিসকল মা দেউতাকে ল'ৰাবিলাকক বাইক খুজিলে বাইক দিয়ে আৰু দি দিয়ে, কিন্তু বাইকবিলাক এনেকুৱাকৈ জোৰে জোৰে চলাই যে এজনৰ কাৰণে 10জনৰ মৃত্যু হ'ব লগা হয়। আৰু সেইকাৰণে মই এটা কবিতা লিখিছোঁ, সেই বাইক চলোৱাৰ কাৰণে বা বাইক মটৰচাইকেলৰ বিষয়ে এটা কবিতা লিখিছোঁ। তো এতিয়াতো কবিতাটো আপোনালোকক শুনাম। যদি আপোনালোকে কবিতাটো শুনি যদি কিবা ভুল ভ্ৰান্তি হয় তথাপি তেনেহ'লে আপোনালোকে মোক ক্ষমা কৰি দিব। তো গাইজ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল আৰম্ভ কৰিবলৈ ওলাইছোঁ কবিতাটো। তো কবিতাটোৰ নাম হৈছে মটৰচাইকেল। বন্ধু নচলাবা তুমি মোক দ্ৰুতগতিত নিদিবা তুমি তোমাৰ প্ৰাণ ৮৪ লাখ গৰ্ভৰ পিছতহে পাইছা তুমি মানুহৰ শৰীৰ, নিদিবা তুমি অথলে যাব সেই তোমাৰ হীৰাৰ দৰে প্ৰাণ। বন্ধু নচলাবা তুমি মোক দ্ৰুতগতিত নিদিবা তুমি তোমাৰ প্ৰাণ ৮৪ লাখ গৰ্ভৰ পিছতহে পাইছা তুমি মানুহৰ শৰীৰ, নিদিবা তুমি অথলে যাব সেই তোমাৰ হীৰাৰ দৰে প্ৰাণ। মোৰ কোনো জীৱ নাই, মোৰ কোনো মায়া নাই, সদৰাই লোৱা বন্ধু তুমি সদৰাই লোৱা, নিদিবা তুমি তোমাৰ সেই হীৰাৰ দৰে প্ৰাণ। বন্ধু নিদিবা তুমি মোক সৰু ল'ৰাৰ হাতত, নিদিবা তুমি মোক 18 বয়স নোহোৱা ল'ৰাৰ হাতত। বন্ধু নচলাবা তুমি মোক দ্ৰুতগতিত, নিদিবা তুমি তোমাৰ প্ৰাণ। বন্ধু সজাগ হোৱা সজাগ হোৱা, সময় থাকোঁতে বুজি লোৱা। বন্ধু তোমালোকে মোক বনাইছা, তোমালোকে মোক ভঙাইছা, মই মায়াহীন। বন্ধু নচলাবা তুমি মোক দ্ৰুতগতিত, নিদিবা তুমি তোমাৰ প্ৰাণ। বন্ধু নচলাবা তুমি মোক দ্ৰুতগতিত, নিদিবা তুমি তোমাৰ প্ৰাণ। মোৰ সকলোলৈ এটাই অনুৰোধ, আৰু সকলো মাক দেউতাক বা ডাঙৰ মানুহৰ এটাই অনুৰোধ যে সৰু 18 বছৰ নোহোৱা ল'ৰা ছোৱালীবিলাকক হাতত বাইক তুলি নিদিব, আৰু বাইক সদায় চলাওঁতে হেলমেটটো সদায় ৰাখক, সদায় হেলমেট পিন্ধি চলাওক। বহুতো পুলিচৰ কাৰণে বাচিবলৈ নহয়, নিজৰ দেহটোৰ কাৰণে, নিজৰ জীৱনটো লৈ খেলা কৰিব নালাগে। নিজৰ জীৱনটোৰ কাৰণে হেলমেটটো লাগে, পুলিচৰ কাৰণে নহয়। পুলিচক দেখি যে হেলমেট পিন্ধিম সেইটো নহয়, সদায় হেলমেট পিন্ধিব লাগে গাড়ী চলালে। তো আজিলৈ ইমানে। যদি কবিতাটো অলপ হ'লেও ভাল পালে তেনেহ'লে লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব, যাতে আৰু আন বন্ধুবিলাকেও বুজে মোৰ কথাখিনিত, যাতে আৰু 10জনে মোৰ কথাটো শুনি আৰু তেওঁলোকে মানি লয় কথাবিলাক। তো গাইজ ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব। তো আজিলৈ ইমানে, পুনৰ লগ পোৱাৰ আশাৰে বাই বাই।